Hey guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে বৰ্তমান টেকনিক্যাল চেনেল। সো মই আজিৰ এই ভিডিওটো হল যে ৰিউজ কাকয় আৰু ৰিউজৰ মিনিং হল আকৌ ব্যৱহাৰ কৰা, পুনৰ ব্যৱহাৰ কৰা। সো পুনৰ ব্যৱহাৰ কৰা যিবিলাক বস্তু যেটো বস্তু পুনৰ ব্যৱহাৰ কৰা হয় মই হেতুৰ বিষয়ে আপোনালোকক কম আৰু আপোনালোকে নিশ্চয় এই ভিডিওটো চাই ভাল পাব। আপোনালোকে ভিডিওটো কোনো ৰকম স্কিপ নকৰাকৈ ভিডিওটো চাই থাকক। মই আপোনালোকক ৰিউজ পুনৰ ব্যৱহাৰ কৰা বস্তুটো কি আপোনালোকক এটো ভিডিওত থ্ৰু আপোনালোকক বুজাই দিম। সো ধৰি লওক মোৰ বা মই এটা মোৰ কিবা এটা বেমাৰৰ কাৰণে মই ঔষধৰ টেমা লৈ আহিছো। মানে ঔষধৰ টেমা মানে ঔষধৰ বটল। সহজ ভাষাত আপোনালোকক মই কৈ দি আছো। সো মই এই ঔষধখিনি খাই মোৰ যেটো টেমাটো থাকে বা বটলটো যে থাকে সেই বটলটো আমি কি কৰো বহুতে আছে পেলাই দেয় বস্তুটো। ইয়াতে আৰু এটা কথা কওঁ মই যেটো এই বটলটো পেলাই দিবা নালাগে। যদি এই বটলটো আমি ঔষধ খাওয়াৰ পিছত পেলাই দিও, পেলাই দিলে আমাৰ কি হয় মাটিটো পৰিৱেশন হয় আৰু আমাৰ পৰিৱেশৰ কাৰণে বেয়া। ডাস্টবিনত পেলাই দিব নালাগে। আপোনাৰ ঘৰত বা আপোনাৰ ঘৰৰ বাহিৰত এটা বেলেগ ঠাইত থৈ দিয়ক ভালকে। বস্তুটো আপোনালোকে যদি কিবা ভাঙা চুৰা যে আছে ভাঙা চুৰা আহিলে এটো আপোনালোকে ইয়াক দিব পাৰিব আৰু কিবা এটা পইচা দিয়ে আৰু পইচাটো কথা নকওঁ, পইচাটো ল'ব পাৰে ললে। সো মই এই এতিয়া আহিল মেইন পইণ্টত। ৰিউজ মানে আমি পুনৰ ব্যৱহাৰ কৰোঁ যেটো বস্তুটো হল আপোনাৰ এই বটলটো আমি ভালকে কি কৰোঁ ধুই কেনে আমি কিবা মছলা হওক আৰু কিবা বস্তু হওক তাতে থৈ দিওঁ। হেতু বস্তু হেতু আসলতে এটো আমাৰ কাৰণে ভাল। মানে মই যে কথাটো ক'লো যে পৰিবেশ মানে বেয়া হয় আৰু আমাৰ মাটি প্ৰদূষণ হয় পেলাই দিলে। সো সেই কাৰণে মই কথা এই ভিডিও থ্ৰু দি আপোনালোকক মানে কথাটো কৈছো এটো আপোনালোকে পেলাই নিদিব। কিবা যদি আপোনাৰ ঘৰত কামত লাগা এই কাৰণে আপোনালোকে ৰাখি দিব পাৰে আৰু যাতে আপোনালোকৰ কিচেন বা পাকঘৰত আপোনালোকৰ মছলা আৰু বহুত কিবা কিবি থব পাৰিব আৰু আচাৰ হওক আৰু জেলি হওক আৰু বহুত বিভিন্ন ধৰণৰ বস্তু আপোনালোকে ৰাখি দিব পাৰিব। সেই কাৰণে ভালকে ৰাখি দিয়ক। আৰু মই ৰিউজ সো আপোনালোকে গম পালে যে মই আগত যে ক'লো যে মই ঔষধৰ টেমা যে আনিলো প্লাষ্টিকৰ বস্তু হওক আৰু যি বস্তুৱে নহওক সেই বস্তুটো আপোনালোকে আৰু এবাৰ ইউজ কৰিব পাৰিলে। সেই কাৰণে মই ক'লো যে এটোকে ৰিউজ বুলি কোৱা হয়। সো আপোনালোকে এই ভিডিওটো চাই নিশ্চয় গম পালে ৰিউজ কাক কয়। সো আপোনালোকে এই নিয়মবিলাক মানি চলিব আৰু মই এই ভিডিওত ইমানে। সো আই হোপ নিশ্চয় এই ভিডিওটো চাই ভাল পালে আৰু মোৰ এই ভিডিওটো চাই যদি ভাল পালে তেনেহলে মোৰ বৰ্তমান টেকনিক্যাল চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব, কিয়নো মই এনেকুৱা ভিডিও সদায় লৈ আহো। তো আজিলৈ ইমানে, বাই।